আজি আপোনালোকক মই দুটাকৈ ভাল খবৰ জনাবলৈ আহিছো আৰু দুইটা খবৰ যদি আপোনালোকে শুনি যায় একেবাৰে নিজকে গৌৰৱান্বিত বুলি ভাবিব আৰু মই প্ৰথমতে ভাল খবৰটো জনাই দিব বিচাৰিছো এটা ভাল খবৰ প্ৰথমতে জনাই দিব বিচাৰিছো মই আৰম্ভণিতে ভিডিওটোৰ আৰু হে খবৰটো হৈছে যে এদিন যেটো আইসিসি বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট যেটো বোৰ্ড আছিল হে বোৰ্ডখনে ভাৰতীয় খেলুৱৈসকলক অপমান কৰিছিল হে বোৰ্ডখনৰ আজি মেন ৰজা হৈ পৰিছে বা মেন লিডাৰ হৈ পৰিছে বুলি ক'ব লাগিব এজন ভাৰতীয় আৰু মই ইউটিউবৰ কমিউনিটি পোষ্টৰ সহায়ত জনাইছিলো যে হয় বিসিসিআইৰ সেক্ৰেটাৰী জয় শাহ বৰ্তমান সময়ত হৈ পৰিছে আইসিসিৰ নতুন চেয়াৰম্যান মানে এতিয়া গুটে সমগ্ৰ ক্ৰিকেট বিশ্বৰ শাসন ভাৰ এজন ভাৰতীয়ৰ ওচৰত বুলি ক'ব লাগিব আৰু 1980-90 দশকত বা হে সময়ছোৱাত আসলতে আমাৰ ভাৰতৰ খেলুৱৈসকলক বা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলক কোনো পাত্তাই নিদিয়ে মানে ইংলেণ্ড হওক অষ্ট্ৰেলিয়া হওক হে ক্ৰিকেট বোৰ্ড বিলাকে আমাৰ বিসিসিআইক তেতিয়া পাত্তাই নিদিছিল আৰু আইসিসিক তেতিয়া অষ্ট্ৰেলিয়া ইংলেণ্ডে বেছিকৈ পৰিচালনা কৰিছিল আমাৰ ইণ্ডিয়াৰ লগত তেওঁলোকে খেলিব নিবিচাৰে সিৰিজ আসলতে খেলিব নিবিচাৰে গতিকে হে সময়ছোৱাৰ পৰা আহি আজি টাইম হলনি হৈছে বা সময়ৰ লগে লগে সকলো হলনি হৈ যায় বুলি ক'ব লাগিব মানুহৰ ভাগ্য কেতিয়া হলনি হৈ যায় কোনো ক'ব নোৱাৰে ঠিক সেইদৰে বিসিসিআই অৰ্থাৎ ভাৰতীয় ক্ৰিকেটৰ ভাগ্য কেনেকৈ হলনি হৈ গ'ল কোনো ক'ব নোৱাৰিলে আৰু আজিৰ দিনটোত মই সদায় কওঁ যে আইসিসি এটো এটা নামহে হৈ আছে কিন্তু গুটে কামটো বা গুটে বস্তুটো কেতিয়া কেৱল বিসিসিআই চলাই আছে গুটে সমগ্ৰ ক্ৰিকেট বিশ্ব এতিয়া ভাৰতৰ কন্ট্ৰলত হৈ আছে আৰু ভাল খবৰ এটো প্ৰথমতে জনাই দিলো ইয়াৰ লগতে আৰু এটা আমাৰ হাতত আছে ভাল খবৰ সমূহ অসমবাসীৰ বাবে ভাল খবৰ কিন্তু হে খবৰটো জনোৱাৰ আগতে আপোনালোকে ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ইউটিউব চেনেলে অতি শীঘ্ৰেই 20,000 সাবস্ক্ৰাইবাৰো কমপ্লিট কৰিবলৈ গৈ আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰাটো বহুতে বেছি গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেন্ট বুলি ক'ব লাগিব গতিকে দুই নম্বৰটো ভাল খবৰো সকলোকে মই জনাই দিব বিচাৰিছো আৰু হে খবৰটো হৈছে যে যেহেতু এতিয়া বিসিসিআইৰ সেক্ৰেটাৰী হলনি হ'বলৈ গৈ আছে কাৰণ জয় শাহ আইসিসিৰ চেয়াৰম্যান হৈ গ'ল জয় শাহটো এতিয়া বিসিসিআইৰ লগত থাকিব নোৱাৰে গতিকে এজন নতুন সেক্ৰেটাৰীৰ প্ৰয়োজন হ'ব বিসিসিআইক গতিকে আমাৰ অসমৰ এজন বিশেষ ব্যক্তিৰ নাম বৰ্তমান সময়ত চৰ্চাত আছে আৰু সেই ব্যক্তিজনৰ নাম হৈছে দেৱজিৎ শইকীয়া আৰু যি খবৰ ওলাই আহিছে হয়তো দেৱজিৎ শইকীয়াও আহিবলগীয়া টাইমত বা অতি শীঘ্ৰেই বিসিসিআইৰ সেক্ৰেটাৰী হ'ব পাৰে তেখেতক নিযুক্তি দিব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে দেৱজিৎ শইকীয়া এনো এজন বিসিসিআইৰ সচিবৰ দায়িত্বত আছে তেখেতক বহুত এটা গধুৰ দায়িত্ব দিয়ে থৈছে বিসিসিআই কিন্তু ডাইৰেক্ট হয়তো সেক্ৰেটাৰীৰ দায়িত্ব দেৱজিৎ শইকীয়াক দিব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে কিন্তু কেৱল দেৱজিৎ শইকীয়া নহয় বহু কেগৰাকী পলিটিচিয়ান বা শীৰ্ষ বিষয়া আছে যি নেকি এই ৰেচত আছে বা নেক্সট বিসিসিআইৰ সেক্ৰেটাৰী পদলৈ তেওঁলোকৰ নাম যাব পাৰে আৰু কোন হ'ব বিসিসিআইৰ নতুন সেক্ৰেটাৰী হেতু দেখাটো লক্ষণীয় হ'ব আৰু মই এই ভিডিওটো ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও